हेलो गाइस আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো অভি ক্ৰিয়েশ্যন চেনেললৈ গাইস আপোনালোকৰ কাৰণে এটা নতুন খবৰ মই লৈ আহিছো গুড নিউজ বুলি ভাবো মই কাৰণ যেহেতু মই কেদিনমান আগত এটা ভিডিও আপলোড কৰিছিলো শৰ্টস ভিডিও হয় প্ৰিমিয়াৰ কৰি পেলাই আপলোড কৰিছিলো প্ৰিমিয়াৰ কৰিলে কি হয় শৰ্টস ভিডিও বিলাক শৰ্ট সেকশনত না যায় আৰু কিন্তু নোটিফিকেশন যায় যোনবিলাক সাবস্ক্ৰাইবাৰ থাকে কিন্তু কেদিনমান আগত মই চালো যে এই ভিডিও বিলাক মানে কৰ্পোৰেট ভিউজ আহিছে তো মই দেখিলো যে শৰ্টস ফিডৰ পৰা ভিউজ আহিছে মানে শৰ্ট সেকশনৰ পৰা ভিউজ আহিছে আৰু আজিও মই এটা ভিডিও আপলোড কৰিছিলো আপোনালোকে জানে নিশ্চয় এই ভিডিওটো মই চাইছো যে ভিউজ বিলাক কৰ্পোৰেট আহিছে তো ভিউজ বিলাক আহিছে শৰ্টছৰ সেকশনৰ পৰা তো মই আপোনালোকক দেখাই দিম আজিৰ যেটো ভিডিও এটো দেখাই দিম যে মোৰ ভিউজটো কৰ্পোৰেট আহিছে তো চাই থাকক ভিডিওটো তো চাওক মই লৈ গৈছো আপোনাক মোৰ ভিডিওটো লৈ হেতু চাওক তো চাওক হেয়া ওপৰত আছে ব্ৰাউজ ফিচাৰ্স বুলি আৰু তলতে আছে শৰ্ট ফিড যেহেতু আপোনালোকে গম পাই গল যে প্ৰিমিয়াৰ কৰিলেও শৰ্টছৰ সেকশনৰ পৰা ভিউজ আহে কিন্তু শৰ্ট সেকশনলে নেদেখাই যোৱাটো কিন্তু ভিউজ আহিছে 100% শিওৰ এটো প্ৰমাণ কৰি মই দেখাই দিছো আপোনালোকক আৰু মই এটো পৰীক্ষা কৰি দেখাইছো আপোনালোকে নিশ্চয় জানে যে মই আজি এটা ভিডিও দিছিলো যোনটো প্ৰিমিয়াৰ কৰি দিছিলো সকলোৰে ওচৰলে নোটিফিকেশন গৈছে আৰু শৰ্ট সেকশনৰ পৰাও ভিউজ আহিছে তো হেতু কাৰণে মই আপোনালোকক জনাবলৈ ভাবিলো আৰু বহু ইউটিউবাৰে হয়তো জানে হেতু প্ৰসেস ইউজও কৰিছে কিন্তু মই জনা নাছিলো আৰু আজি গম পাইছো আৰু আপোনালোকক মই জনাবলৈ ভাবিলো হেতু কাৰণে মই ভিডিওটো বনালো গাইস এতিয়াৰে পৰা আপোনালোকে প্ৰিমিয়াৰ কৰি পেলাই ভিডিও বিলাক আপলোড কৰিব পাৰিব আৰু সকলোলৈ নোটিফিকেশন যাব যদি গাইস আপোনালোকৰ ভিডিওটো চাই ভাল লাগিলে তেনেহলে লাইক কৰিব আৰু কমেন্ট কৰিব নাপাহৰিব এনে ধৰণৰ আপডেট পাই থাকিবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব যিবিলাক আপডেট পাও মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম আজিলৈ বাই বাই কয়টা অন্য ভিডিওত আকৌ লগ পাম বাই বাই